শিক্ষক দিৱসৰ পবিত্ৰ শুভেচ্ছা জনাইছোঁ আৰু শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমী আইৰ কাৰণে অসমীয়া আইৰ সন্তান হিচাপে কাম কৰিব পাৰোঁ। আজি আপোনালোক গুৰু প্ৰণাম নামেৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এটা কাৰ্যসূচী কৰিছে, যি কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমতে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো নেতা কৰ্মীয়ে সকলোৰ পৰা আশীৰ্বাদ ল'বলৈ শিক্ষাগুৰুসকলৰ ঘৰলৈ যাব। আৰু মই এই কাৰ্যসূচীৰ অধীনত আহিছোঁ আৰু পূৰ্বতেও মই যেতিয়া বিধায়ক হৈছোঁ তাৰ পিছৰে পৰা সৰুক্ষেত্ৰী সমষ্টিৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক প্ৰতি বছৰে যিসকল অৱসৰ গ্ৰহণ কৰে লগে লগে মই আৰু আমাৰ দলীয় নেতা কৰ্মীসকলে সকলোৰ ওচৰলৈ যায়। অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু যোৱাবাৰ যদি আপোনালোকে চাই, যোৱাবাৰ যিসকলে কৰিছিল সকলো ইতিমধ্যে আমি সকলোৰ ঘৰলৈ গৈছোঁ, সকলোৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছোঁ আৰু তেখেতসকলকো আমি মানপত্ৰ আৰু সম্বৰ্ধনা জনাইছোঁ। আজি আমাৰ কয়াকুছি অঞ্চলৰ এজন বিশিষ্ট বুদ্ধিজীৱী, সমাজকৰ্মী আৰু শিক্ষাবিদ, কেৱল কয়াকুছি বুলি নহয় সমগ্ৰ বৰপেটা বজালী জিলাতে সমগ্ৰ অসমতে শিক্ষাৰ লগত জড়িতসকলৰ পৰিচিত মাননীয় শিক্ষাগুৰু মোফাজ্জল হুছেইন ছাৰৰ ঘৰত আমি আহিছোঁ। তেখেতে সৰুপেটাৰ BSB মহাবিদ্যালয়ৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আজি ছাৰৰ ঘৰত আহিছোঁ, ছাৰক আমি সম্বৰ্ধনা জনালোঁ, ছাৰৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলোঁ, আহি থকা দিনতো গ্ৰহণ কৰিম কি ধৰণে আমি সমাজখনক আগুৱাই লৈ যাব পাৰোঁ। কাৰণ এই সমাজত আমি প্ৰতিজনেই অ আ ক খ ABCD আমাৰ শিক্ষাগুৰুসকলৰ পৰাই শিকিছোঁ। আজি সেই শিক্ষাগুৰুসকলৰ অৱদান আমি কোনো অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে সদায় প্ৰতিজন শিক্ষাগুৰু আমাৰ মা দেউতাৰ নিচিনা, শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে মা দেউতা। আৰু আমি গোটেই আজি ভাৰতবৰ্ষক জানিছোঁ, গোটেই বিশ্বক জানিছোঁ, আজি দুটামান কথা কৈছোঁ, দুটামান কাম কৰিছোঁ। এই গোটেইখিনি অৱদান শিক্ষাগুৰুসকলৰ অৱদান অবিহনে আমি কোনেও খোজ পেলাব নোৱাৰোঁ। এই সমাজখনৰ লগত আমি ভালকৈ কোনেও কাম কৰিব নোৱাৰোঁ। গতিকে আজিৰ এই পবিত্ৰ দিনটোত মোফাজ্জল হুছেইন ছাৰৰ লগতে সকলো মাননীয় শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু পৰামৰ্শ বিচাৰিছোঁ এখন সুন্দৰ সৰ্বাংগ অসম গঢ়াৰ ক্ষেত্ৰত। আৰু আপোনালোকৰ গেথাৰ্থে জনাওঁ যে সমগ্ৰ অসমৰ লগতে আজিও মোৰ সমষ্টিত প্ৰায় আমি 900 শিক্ষাগুৰু শিক্ষা কৰা কাম আজি হয়তো মই নকৰিব পাৰোঁ, আজি কৰা কাম অহাকালি হয়তো নকৰিব পাৰোঁ। গতিকে পৰিৱৰ্তনশীল সমাজখনত বিভিন্ন কথা আহে। গতিকে আমাৰ পৰৱৰ্তী সময়ত সদায় কণ্টিনিউৱাছ হৈ থাকিব। গুৰুসকলৰ প্ৰতি, শিক্ষাগুৰুসকলৰ প্ৰতি আমাৰ যিটো সন্মান, এই সন্মান পৃথিৱীত থাকে মানে আমাৰ সদায় থাকিব। চাওক, আজিৰ তাৰিখত এই শিক্ষক দিৱসত বহু শিক্ষাগুৰুসকলে কৈছে আমি শিক্ষক দিৱস বৰ্জন কৰিছোঁ। বহু শিক্ষাগুৰুসকলে আজি চাকৰি কৰিছে, দৰমহা নোপোৱাকৈ অৱসৰ লৈছে। এই কথাবিলাকে আমাৰ মনত বেদনা দিয়ে, কষ্ট পাওঁ। মই বিচাৰোঁ প্ৰতিজন শিক্ষাগুৰুক সন্মান দিব লাগে। বেঞ্চাৰ শিক্ষক বহুতে কষ্ট কৰি দৰমহা নোপোৱাকৈ অৱসৰ ল'লে। আজি বহু সমস্যাৰে জৰ্জৰিত শিক্ষক সমাজ। মই আজিৰ সেই পবিত্ৰ শিক্ষক দিৱসত অসম চৰকাৰৰ প্ৰতি আহ্বান জনাম যে শিক্ষাগুৰুসকলৰ বেলেগ বেলেগ বিভাগ আছে, সেই বিভাগৰ লগত শিক্ষা বিভাগক বা শিক্ষাগুৰুসকলৰ সমস্যা একাকাৰ নকৰিব। শিক্ষাগুৰুসকলক সন্মানৰ চকুৰে তেওঁলোকক চাই, সন্মানৰ দৃষ্টিৰে তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সকলো সমস্যা সমাধান কৰিব লাগে। কোনো এজন শিক্ষাগুৰুৱে যাতে আন্দোলনত নামিব লগা নহয়, শিক্ষাগুৰুসকলে যাতে ৰাজপথলৈ আহিব লগা নহয়, তেনেকুৱা এটা ব্যৱস্থাৰ মাজেৰে চৰকাৰ যাব লাগে। আৰু বিৰোধী দলৰ বিধায়ক হিচাপে বা বিৰোধী দল কংগ্ৰেছ হিচাপে আমি চৰকাৰৰ লগত সহযোগ কৰিম। যেতিয়া শিক্ষাগুৰুসকল ৰাজপথত আহে, প্ৰতিজন ছাত্ৰই, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন ছাত্ৰ, মই এজন ছাত্ৰ, আনসকলেও ছাত্ৰ, শিক্ষামন্ত্ৰী ডাঙৰীয়া এজন ছাত্ৰ। গতিকে যে প্ৰতিজন ছাত্ৰৰ বুকু হাহাকাৰ কৰে, বুকু কঁপি উঠে, সেই কথাখিনি সেই ছাত্ৰ সমাজৰ শিক্ষাগুৰুসকলৰ প্ৰতি যিটো ভক্তি শ্ৰদ্ধা
সেই কথাখিনিক ৰাজ্য চৰকাৰে গুৰুত্ব দিব লাগে আৰু এই সমস্যাখিনি সমাধান কৰিব লাগে।